গিফট টু লাইফ ফাউণ্ডেশ্যনৰ সৌজন্যত যে স্বাধীনতা কাপ ফুটবল টুৰ্ণামেণ্ট এইখনৰ আজি ফাইনেল মেচ হৈ গ'ল, চূড়ান্ত মেচ। এই খেলত অংশগ্ৰহণ কৰিছিলে টিআৰ ইউনিট কোচবিহাৰ আৰু আমাৰ গ্ল'বেল FC গোসাইগাঁও। খেল বহুত ধুনীয়া হৈছে। আমাৰ এই অঞ্চলৰ যি ৰাইজ আছিলে, ৰাইজে আমাক যি ধৰণে ছাপোৰ্ট কৰিছে, যি ধৰণে সহায় আৰু সহযোগিতা আগবঢ়াইছে, আমি গিফট টু লাইফ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ৰাইজৰ ওপৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই খেলত টোটেল 16টা টিমে জইন কৰিছিলে। নকআউট ছিষ্টেমত আমাৰ খেল হৈছিলে। এই খেলৰ আজি আমাৰ অন্তিম খেল হৈ গ'ল, ফাইনেল খেল আমাৰ হৈ গ'ল। এই ফাইনেল খেলত যি ধৰণৰ ছাপোৰ্ট আমি পাইছোঁ, আমাৰ গিফট টু লাইফ ফাউণ্ডেশ্যনে নথৈ আনন্দিত। আৰু আমাৰ খেলখন পূৰা ছাকচেছফুল হৈছে, তাৰ কাৰণে আমি আনন্দিত। আৰু এইটো খেল আমাৰ আজি ড্ৰ হৈছিলে ফাৰ্ষ্ট টাইম। খেলখন হৈছিলে আমাৰ টিআৰ ইউনিট আৰু গ্ল'বেল FC, টিআৰ ইউনিট কোচবিহাৰ আৰু গ্ল'বেল FC গোসাইগাঁও। আমাৰ পেনাল্টিত টিআৰ ইউনিট কোচবিহাৰে উইন কৰিছে, 2 গলত উইন কৰিছে। 2-0 নহ'ব, 2-4 না, 4 আৰু 2 গলৰ উইন কৰিছে।